যদি শংকৰদেৱ মাধৱদেৱ আছেই তেতিয়াহ'লে ভাদ্ৰ মাহত শংকৰ মাধৱদেৱৰ তিৰুভাৱ তিথিটো আপুনি মই কেলে পাতোঁ এইটো সুধিব লাগে। পাতোঁ নেকি আমি শংকৰ মাধৱৰ মৃত্যু তিথিটো? পাতোঁ। শংকৰদেৱ মাধৱদেৱ আছেনে নাই? নাই। শাস্ত্ৰই আছে বুলি ক'লে নে নাই বুলি ক'লে? আছে বুলি ক'লে। যদি আছে দুজনা গুৰু, মৃত্যু নাই হোৱা। দুজনা গুৰু যদি আছে তেওঁলোকৰ মৃত্যু বা তিৰুভাৱ হ'ল বুলি আপুনি মই কিয় সেই তিথি ভাগি বচনে? জিভাৰ কৰ্ম হ'ল জ্বলা মিঠা টেঙা তিতা আদিবিলাক সোৱাদ বুজি পোৱাহে। গতিকে জিভাক আপুনি মই বুজাব লাগিব। অদুৰাচাৰ মনমূৰ ৰাম হৰি বোল, ৰাম হৰি বোল মন, ৰাম হৰি বোল। হেৰৌ মন তই ৰাম বুলি কচোন, মন তই কৃষ্ণ বুলি কচোন। এই ধৰণে প্ৰত্যেকটো ইন্দ্ৰিয়ক আপুনি মই বুজাব লাগিব যে তোৰ যদিও কৰ্ম হ'ল মধুৰেহে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক, তই যদিও ৰসৰ সাৰ তত্ত্ব বুজি পাৱ, তই কিন্তু অমৃতময় কৃষ্ণ নাম ৰস পান কৰিবলৈ তই কিয় ইচ্ছা নকৰ হেৰৌ জিভা। এই বুলি আপুনি মই জীৱাত্মাটোৱে মনৰ দ্বাৰা জিভা নামৰ ইন্দ্ৰিয়ক বুজাব লাগিব। এই ধৰণে প্ৰত্যেকটো ইন্দ্ৰিয়ৰ কথা প্ৰকাশ কৰিছে। অ নকৰিলোঁ শিৰে মাধৱক নমস্কাৰ, ইটো মাথা গোট মূৰ ভৈল মহাভাৰ। যিদিনালৈকে আপুনি মই ভকত ভগৱন্তক সেৱা কৰিবলৈ এই শিৰটো আগবঢ়াই দিয়া নাই, সেইদিনালৈকে আপুনি মই এটা মহান ভাৰ এই শৰীৰটোৰ ওপৰত এনে লৈ ফুৰিছোঁ বুলি কৈছে। এতিয়া আপুনি মই চিন্তা কৰিব লাগে কেনেধৰণে আৰু কৰি আছোঁ কেনেধৰণে। এতিয়া এই সমস্তখিনি কথা আমাৰ শৰীৰ তত্ত্বৰ বিষয়বস্তু ভাগৱতৰ পঞ্চম স্কন্ধ, চতুৰ্থ স্কন্ধ, তৃতীয় স্কন্ধ, দ্বিতীয় স্কন্ধ, প্ৰথম স্কন্ধ আদি কৰি 12 স্কন্ধত সুন্দৰভাৱে সিদ্ধান্ত দি আছে। আমাৰ দুজনা বাবে পৰম্পৰা ৰক্ষা কৰি প্ৰথম আজি ভাগৱতৰ ভাগৱত মূৰ্তি ভাগি কীৰ্তন কৰি দিছিল। আপোনাসবে জানে এইটো পৰম্পৰা। মূৰ্তি ভাগিয়ে কি ক'লে? প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয় চতুৰ্থে জাৰ হুৱে উৰুদয়। এনেধৰণে আৰম্ভ কৰি 12 নম্বৰ স্কন্ধলৈকে সুন্দৰ এটি শৰীৰৰ বৰ্ণনা কৰি থৈছে। শৰীৰটো কাৰ? ভগৱন্তৰ। ভগৱন্ত কোন? কৃষ্ণ। কেনেকৈ আছে? পৰমাত্মা ৰূপে। ক'ত আছে? হৃদয়ত। হৃদয়ত যদি পৰমাত্মা আছে তেতিয়াহ'লে শৰীৰটো এইটো কথাকে কৈ আছে আকৌ। ভাগৱতেতো আমাৰ শৰীৰটোৰ হুবহু ৰূপটোকে বৰ্ণনা কৰি আছে। এই বৰ্ণনা কৰা শৰীৰটোৰ ৰূপটো যদি জানিবলৈ কোনোদিন ভাগৱতৰ কাষলৈ নাহোৱে, ৰাতিপুৱা শুই উঠি আইনাখন কেলৈ চাওঁ? ৰাতিপুৱা শুই উঠি আইনাখন চাওঁ আইসকলে শিৰত সেন্দুৰ ল'বলৈ। দ্বিতীয় চিন্তাটো হ'ল আমাৰ এই সুন্দৰ সুঠাম মুখখন, শৰীৰটো সুন্দৰ হৈ আছে নাই? আমাৰ সুন্দৰ সুঠাম মুখখনত কেনেবাকৈ ক'লা দাগ পৰিছে নেকি? শৰীৰটো ছালখন সুতুৰা সুতুৰ হৈছে নেকি আইনাখনৰ সন্মুখত? সেইকাৰণে ঘণ্টা ঘণ্টা জুৰি ৰৈ চাই থাকোঁ। যদি সুতুৰা সুতুৰ ক'লা দাগ পৰিছে কি কৰোঁ? বিউটি পাৰ্লাৰলৈ গৈ বা দোকানলৈ গৈ দামী দামী ক্ৰীম আনি সেইবিলাক ঘঁহি দাগটো লুকুৱাব বিচাৰোঁ। হয়নে নহয় কথাটো? হয়। বাপসকলো কম নহয়। কেনেবাকৈ দাগ পৰিলে চুলি কোচা যদি বগা হৈছে ইণ্ডিকা গডৰেজ আনি পানি ঘঁহি লৈ যেনে তেনে মুঠতে
বুঢ়া সেই চিনটো লুকুৱাই যৌৱন ডেকা হৈ আছোঁ বুলি সমাজত দেখুৱাবলৈ এইটো চিন্তা কৰোঁ। যদি বাস্তৱত এইটো শুদ্ধ আপুনি মই বুজি পাইছোঁ, তেতিয়াহ'লে শৰীৰটো প্ৰত্যেক অংগ পতংগৰ কৰ্ম কি, এই কথাটো জানিলেহে আপুনি মই কি কৰ্ম কৰিলে আমাৰ শৰীৰটো ভাল হৈ থাকিব বুজি পাম। প্ৰত্যেকটো কথা ভাগৱতে আমাক কৈ আছে। সেইকাৰণে ভাগৱত এনে এখন বৃহৎ দাপোন, যিখন দাপোনৰ সন্মুখত থিয় হৈ দিলে হুবহু আপোনাৰ মোৰ ৰূপটো ইয়াত দৰ্শন পাই যাম। অজামিল পুৰঞ্জন উপাখ্যান নিৰঞ্জন নিৰাকাৰ, কাৰ নাম? ভগৱন্তৰে নাম। পুৰঞ্জন, পুৰ যোগ অঞ্জন। পুৰ মানে হ'ল নগৰ, অঞ্জন মানে হ'ল পক্ষী মানে চৰাই। জীৱাত্মাৰূপী পক্ষীটো শৰীৰৰূপী এই নগৰখনত সোমাই দিয়াৰ কাৰণেহে কথা কৈ আছোঁ, হাত ভৰি লৰাই আছোঁ। যিদিনাই এই পৰমাত্মাৰূপী অঞ্জন পক্ষী ওলাই যাব, সেইদিনা আপোনাৰ মোৰ মৰমৰ এই শৰীৰটোক বগা কাপোৰ এখন দি ঢাকি জুই দি পুৰিব, মাটি দি ঢাকিব, গোটেইখিনি কৰিব। এতেকে বুলি সেই পৰমাত্মা ওলাই গৈ অনন্ত ধামত বিলীন হৈ যায়, কিন্তু সি কৰ্ম অনুসাৰে পুনশ্চ এটি শৰীৰত আশ্ৰয় কৰিব। এই সমস্তখিনি কথা সিদ্ধান্ত দিছে। গতিকে পুৰঞ্জন মানে হ'ল পুৰ যোগ অঞ্জন। এই শৰীৰৰূপী নগৰখনত যি জীৱাত্মা প্ৰকাশমান হৈ আছে সেয়া হ'ল অঞ্জন, অৰ্থাৎ পুৰঞ্জন মানে আপোনাক মোকেই কৈ আছে। অজামিল মানে আপোনাক মোকেই কৈ আছে। অজ যোগ অমিল সমান অজামিল। অজ মানে হ'ল যাৰ জন্ম নাই, যাৰ মৃত্যু নাই। পৰমাত্মা বা জীৱাত্মাৰ মৃত্যু আছে নেকি? নাই। ই বিনাশী নেকি? নহয়, ই হ'ল অবিনাশী। এতিয়া সেই অজ ব্ৰহ্ম লগত প্ৰকৃতি স্বৰূপা শৰীৰটো যিদিনালৈকে অমিল হৈ থাকিব, সেইদিনালৈকে আপোনাক মোকেই অজামিল বুলি কৈ আছে। এতিয়া আপোনাৰ মোৰ দুখন হাত নাই নেকি? আছে। এই দুইখন হাত যিদিনালৈকে পৃথকে পৃথকে থাকিব, সেইদিনালৈকে আপুনি মই অজামিল। গতি সেইদিনা পাইছিল অজামিলে যিদিনা নাৰায়ণ বুলি কনিষ্ঠ পুত্ৰৰ নাম উচ্চাৰণ কৰিছিল। এতিয়া আপুনি মই সেইদিনা গতি পাম যিদিনালৈকে আপুনি মই দুইখন হাত পৃথকে পৃথকে ৰাখি থ'ম। বা আপোনাৰ নামটো কি? প্ৰাণজিৎ গগৈ। সেইখিনিতে শেষ। ইজনে বুজি পালে ইজন কেনেকুৱা মানুহ। বাপ আপোনাৰ নাম কি? নমস্কাৰ, মোৰ নাম প্ৰাণজিৎ গগৈ। হাত দুখন এনেকৈ দিলোঁ হ'ব নেকি? নহ'ব। কেনেকৈ দিব লাগিব? এনেধৰণে ক'লেহে শাস্ত্ৰই নমস্কাৰ বুলি কৈছে। এনেধৰণে পৃথকে পৃথকে থকা দুইখন হাত যেতিয়ালৈকে পৃথকে পৃথকে থাকিব, তেতিয়াই আপুনি মই অজামিল। এতিয়া অজ যোগ অমিল পৃথকে পৃথকে আছে, অজ যোগ মিল। এনেধৰণে মিল হ'লে নহ'ব। বোলে গোসাঁই আছে শদিয়াতে, আমি আছোঁ ইয়াত, পৰি পৰি সেৱা কৰোঁ কঁঠালৰে শিৰা। গোসাঁই ক'ত আছে? বোলে শদিয়াত। আমি ক'ত আছোঁ? ইয়াত। বোলে সেৱা ক'ত কৰিছা? কঁঠাল গছৰ ওপৰলৈ ওলাই থকা শিপা কেইডালত ধৰি ধৰি। বোলে গোসাঁই ভাবগৈনে? কিয় নেভাব? এইটো আপোনাৰ মোৰ ভক্তি কৰা মাৰ্গ। গতিকে এনেধৰণে ভক্তি নহয়। ভক্তি অজ হৈ থকা ব্ৰহ্মৰ লগত এই শৰীৰ তত্ত্ব যিদিনালৈকে কৃতাঞ্জলি সেৱাৰ দ্বাৰা মিল নহ'ব, তেতিয়ালৈকে অজামিল। মিল হোৱাৰ লগে লগে বৈকুণ্ঠ প্ৰাপ্তি, নাৰায়ণ নাম উচ্চাৰণ কৰি। নিৰঞ্জন, নিৰ্যোগ অঞ্জন সমান নিৰঞ্জন। নিৰ মানে হ'ল পানী, অঞ্জন মানে পক্ষী। পানীৰ আকাৰটো ক'ব নেকি আপোনালোকে? পানী গোটা, পানী জুলীয়া, পানী চেপেটা, পানী বহল, পানী শকত, পানী ক্ষীণ, পানী ওখ, পানী চাপৰ। কিবা আছে নেকি আকাৰ এটা? নাই। পানীক যি পাত্ৰতে থোৱা যায়, পানীয়ে সেই পাত্ৰৰে আকাৰ লয়। সেইকাৰণে অঞ্জন নামৰ পৰমাত্মা পক্ষীক নিৰাকাৰ বুলি কোৱা হৈছে। আপুনি মই দুঠেঙীয়া দুখন হাতৰ 24 তত্ত্বৰে গঠিত মানুহ নামৰ শৰীৰটোত পৰমাত্মাৰূপী জীৱাত্মা প্ৰকাশ কৰি দিলে অঞ্জন পক্ষী। সেইকাৰণে মানুহৰ আকাৰ হৈ গ'ল।
যদি চাৰিঠেঙীয়া ছাগলী নামৰ এটি জীৱৰ শৰীৰত পৰমাত্মা অঞ্জন পক্ষী প্ৰকাশ কৰি দিয়ে তেতিয়াহ'লে সি চাৰিঠেঙীয়া হৈ গ'ল। প্ৰত্যেকটো বস্তুতে ভগৱন্ত পৰমাত্মা প্ৰকাশ হৈ দিলে সেই পাত্ৰ অনুসাৰে ভগৱন্তক নিৰাকাৰ নিৰঞ্জন ৰূপী নাম ব্ৰহ্মেৰে প্ৰকাশ কৰি থকা হৈছে। ভগৱন্ত তেনেকুৱাই। কেনেকুৱা? এটা অৱন্ত মূৰ্তি শূন্য কেনমতে চিন্তি বাহা ৰাম বুলি শুদ্ধ কৰা মন। ৰাম শবদৰ ৰা পদ ভৈল প্ৰচণ্ড বহ্নে নিশ্চয় ম বায়ু সমে অধৰ্ম অৰণ্য দহিয়া ভস্ম কৰয়। ৰা বুলি ক'লে প্ৰচণ্ড অগ্নি বুলি কৈছে। ম মানে বায়ু। এতিয়া অগ্নি তত্ত্বই যেতিয়া বায়ুক লগ পাই যায়, স্বাভাৱিকতে ধনী দুখীয়া ওখ চাপৰ পকা কেঁচা একোবিলাক বাছ বিচাৰ নকৰে। সি কেৱল এফালৰ পৰা মষিমূৰ কৰি জ্বলাই পেলায়। ঠিক তেনেধৰণে ভগৱন্তৰ ৰাম নাম, কৃষ্ণ নাম, হৰি নাম, বিষ্ণু নাম ভকতে যদি একান্তভাৱে কায় বাক্য মন এক কৰি আশ্ৰয় কৰিব পাৰে, ধ্ৰুৱ সত্য ভগৱন্তৰ কৃপা লাভ কৰি পৰম গতি লাভ কৰিব পাৰে। সেইকাৰণে আমি প্ৰত্যেকেই ভগৱন্তৰ কৃপা লাভ কৰিবৰ বাবে গুৰুৰ আশ্ৰয় গ্ৰহণ কৰি নামগৃহ যেনেকৈ পাৰোঁ, কাৰোবাৰ সাধ্য আছে সুন্দৰভাৱে পকাৰে নিৰ্মাণ কৰি লৈছোঁ, কাৰোবাৰ সাধ্য নাই বাঁহ বেতেৰে আমি নিৰ্মাণ কৰি লৈছোঁ, কিন্তু আমাক প্ৰয়োজন গুৰুগৃহ। এয়া শাস্ত্ৰসন্মত। সেইকাৰণেহে আমি প্ৰত্যেকটো কথা শাস্ত্ৰৰ মতে চিন্তা কৰিব লাগিব। এতিয়া মহাভক্ত উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে ক'লে, মই ভাগৱত মহাসমুদ্ৰত থাকিম। ঠিক তেনেধৰণে শংকৰদেৱেও কৈ দিলে। কি বুলি ক'লে শংকৰদেৱে? মাধৱদেৱ বঢ়াৰপো মই থাকিম নহয়, তুমি চিন্তা কৰিব নালাগে। মই ক'ত থাকিম জানা? এ ৰাম শুনিও মাধৱ মোৰ থাকিবাৰ থান, কীৰ্তন দশম মোৰ মূৰ্তিৰ সমান। মাধৱ, মই তাতেই থাকিম কীৰ্তন গ্ৰন্থৰ মাজত। এৰা নিপুণে মোহক গুৰু যিজনে মানয়, কীৰ্তনতে দশমতে দেখিবে নিশ্চয়। মাধৱ, যিজনে মোক একান্তভাৱে গুৰু বুলি মানি ল'ব, কীৰ্তন দশমৰ মাজত মোক সেইসকলে প্ৰত্যক্ষ ৰূপত দৰ্শন পাব। এতিয়া কীৰ্তন গ্ৰন্থ আমাৰ গৃহত আছে নাই? নাই। যদি নাই, শংকৰদেৱ আপোনাৰ মোৰ গৃহত নাই। দশম মানে ভাগৱত। ভাগৱতৰ মাজত ভগৱন্ত আছে, ভাগৱতৰ মাজত শংকৰদেৱ আছে। তাৰমানে ভগৱন্ত ঈশ্বৰ কৃষ্ণই হ'ল কলিত শংকৰ। এই কথাটোকে আমাক সুন্দৰভাৱে সিদ্ধান্ত দিলে। তাৰপাছত এই ৰামে কীৰ্তন দশম গ্ৰন্থ উঠাকয় যথাত, সাক্ষাৎ মাধৱ মই থাকিব তথাত। মাধৱ, য'ত য'ত কীৰ্তন দশম গ্ৰন্থ প্ৰকাশমান হৈ থাকিব, মই তাতেই থাকিম মাধৱ। বোলে গুৰুজনা আমি তৰিলোঁ গুৰু। তেতিয়া শংকৰদেৱে ক'লে, বঢ়াৰপো আমি তৰিলে নহ'ব নহয়, তুমিও থাকিব লাগিব। বোলে গুৰুজনা আমিনো ক'ত থকা হ'ব? তেতিয়া মাধৱদেৱৰ ফালে সিদ্ধান্ত দিলে গুৰুজনাই, হেৰা ঘোষা নামে শাস্ত্ৰ খানি তুমিও লিখিবা,
ৰত্নাৱলী ঘোষা মধ্যে তুমিও থাকিবা। মাধৱ, ঘোষা নামে শাস্ত্ৰখানি তুমি লিখা আৰু ৰত্নাৱলী নামে ভাগ তুমি লিখা, এই দুই ভাগীৰ মাজতে তুমি থাকিবা।